ADJB Music. Please subscribe now. আহি পাই গ'লোঁ অৰুণজ্যোতি বিবাহ ভৱন আৰু আমি লগত কোন কোন আহিছোঁ দেখাবলৈ চেষ্টা কৰিম। ইয়াত চাই লওক অৰুণজ্যোতি বিবাহ ভৱনটো। আমি লগত কোন কোন আহিছোঁ এয়া বিবাহ ভৱন আহিলোঁ। অৰুণজ্যোতি বৰুৱা এতিয়া জাষ্ট আহি পাইছোঁ। এতিয়া আমাৰ এয়া আমাৰ গগৈদা এতিয়া জাষ্ট গাড়ীৰ পৰা নামিছে আৰু লগত আছে আমাৰ লাহন গুৰুজী ফোনত অকণমান বিজি হৈ আছে। এইফালে আছে দিহিঙীয়া গুৰুজী আৰু এইফালে আমাৰ ড্ৰাইভ কৰি আহিছে কোঁৱৰ গুৰুজী। এয়া আমাৰ অৰুণজ্যোতি বিবাহ ভৱন। এয়া আহিছে দৰা সাজত অৰুণজ্যোতি বৰুৱা। সকলোকে চেক লৈছে, ভাল পাইছে তেওঁ। সকলোকে দেখা পাই মনত ফূৰ্তি পাইছে। ভিতৰলৈ যাবলৈ কৈছে, কিন্তু আমি কৈছোঁ অকণমান আৰু দেৰিকৈ যাম আৰু দুখন আমাৰ গাড়ী আহিছে। চ' তেতিয়ালৈকে তেওঁলোকৰ লগত কথা পাতি থাকক। মই দেখাবলৈ চেষ্টা কৰিম আৰু দুখন গাড়ী আমাৰ আহিছে, আমাৰ ষ্টাফৰ মানুহ। চ' সদায় সময় ইহঁতৰ লগত কথা পাতক, মই দেখাবলৈ চেষ্টা কৰিম আমাৰ গাড়ীখন। আৰু এখন গাড়ী আহি পালেহি। কোন কোন আছে মই দেখাবলৈ চেষ্টা কৰিম। আহকচোন চাওঁ কোন আছে। এয়া আমাৰ মাজত আছে আমাৰ দাস গুৰুজী, ফুকন গুৰুজী আৰু আমাৰ গোৱালা। চ' হেপী বৰুৱা বাছ দিয়ক। আহি পালে ন? এইখনৰ পিছে পিছে আৰু এখন আহি পাইছে। সেইখন কোন আছে দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া আমাৰ শৰ্মা গুৰুজী। হাই এইফালে দেওঘৰীয়া চুকে গগৈ আৰু এইফালে অৰূপ বৰুৱা। পলকচোন আৰু কোন আছে লগত? চাংমাইত আছে ড্ৰাইভিং কৰি আহিছে। নাজিৰাটো মানে jorhat বাইপাছ বিবাহ ভৱন। তেওঁলোকে এতিয়া কথা পাতি আছে, ফূৰ্তি পাইছে, মনত আনন্দ, বিয়া খাবলৈ আহিছে। চ' এতিয়া সিহঁতৰ লগত অলপ কথা পাতক আৰু ভিতৰলৈ আমি যোৱাৰ আগত দেখাবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টো শেষলৈ চাই থাকিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব। আমি লাহে লাহে ভিতৰলৈ সোমাই আহিলোঁ। ডেক'ৰেশ্যন দেখাবলৈ চেষ্টা কৰিম। এইটো মূৰ্তি, গণেশ বাবা। এয়া আমাৰ দাসগুৰুজী ভিতৰলৈ সোমাই আহিছে, সকলোৱে সোমাই আহিছে। এইটো ডেক'ৰেশ্যনটোৰ গেটখন আৰু ভিতৰলৈ দেখাম। এইটো এনেকুৱা চাই লওক। মানে মানুহ প্ৰায় কমি গ'ল। আমি লাষ্ট আছিলোঁ, আমাৰ ষ্টাফৰ মানুহখিনি লাষ্টত আহিব লগা হ'ল, অকণমান দেৰি হৈ গ'ল। চ' ইয়াত কি ব্যৱস্থা, কফিৰ ব্যৱস্থা কৰা হৈছে। ইয়াত চাহ মানুহখিনি বহি আছিলে, তো ঘৰৰ মানুহখিনি সেইটো কইনা বহি আছে। আৰু এইফালে আছে ডাইনিং হল, মানে ইয়াতে খানা চানাবিলাক ইয়াতে খোৱা হৈছিলে। চ' আমি অকণমান পিছত খাম। এতিয়া আমি প্ৰেজেণ্টটো দি লওঁ। প্ৰেজেণ্টটো দিয়াৰ আগতে আমি বস্তুখিনি ৰেডি কৰি লওঁ। কোনে কেনেকৈ দিব। এইজনে আকৌ কি লৈছে হাতত? প্ৰেজেণ্ট লৈ আছে। এতিয়া আমি প্ৰেজেণ্টটো লৈ আগবাঢ়িম। সকলোৱে আহক প্ৰেজেণ্টটো লৈ। আমি আগবাঢ়ি আছোঁ লাহে লাহে। সকলোৱে লাষ্ট কৈছোঁ প্ৰেজেণ্টটো কেনেকৈ দিব। অকণমান কমৰি লাগিব। আমি এতিয়া গৈ আছোঁ কইনা কাষলৈ। প্ৰেজেণ্ট আমি আনিছিলে আমাৰ
मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता এতিয়া আমি সকলোৱে গ্ৰুপ ফটো এটা উঠি ল'ম মই নিজে এটা উঠাই লৈছোঁ প্ৰথমতে ফটোটো উঠাৰ পিছত আমি খাবলৈ যাম খাবলৈ আমি এতিয়া ৰেডি হৈছে ভাতটো খাই লওঁ পিছত লগ পাম খাই লওঁ দেই ভাতটো খাই হৈ গ'ল এতিয়া অকণমান বিশ্ৰাম এটা কৰিছোঁ দে এটা অকণমান বিশ্ৰাম কৰিম এতিয়া বহি সেইটো খাই যাব লাগিব এতিয়া ৰাইজ যাবলৈ ওলাইছে আৰু এতিয়া যাম এতিয়া আমাৰ যাম এতিয়া খালোঁ ধুনীয়াকৈ ফূৰ্তি হ'ল যামগৈ এতিয়া বাই বাই সকলোৱে যাবলৈ এতিয়া ৰেডি হৈছে আৰু সকলোৱে পাণ তামোল খাই মাত লগাই যাব লৈছে এজনকো সেৱালৈ যাব ওলাইছে গণেশ বাবা কি জয় হওক বলকচোন আগত বোলে পাণ তামোলৰ ব্যৱস্থা আছে বলা কি পাই ন তামোল তামোল কাটা কাটা নিজে নিজে বনাই লৈছে ন পাৰিছে দে তামোল তামোল ধুনীয়া তামোল আছে যাবলৈ ওলাওঁতে তাই উঠিলোঁ যাবলৈ ওলাইছে বাই বাই Thank you for watching video.